এইছে আজিৰ কালেকশ্যন। হে গাইজ, ৱেলকাম বেক টু মাই পলাশ ব্লগ। চ' আজি এটা বস্তুৰ কাৰণে ভিডিঅ'টো বনাব লগা হৈ গ'ল। এই অলপ নোমাৰ কাৰণে অলপ ডিষ্টাৰ্ব হয় না। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এই বিয়াৰ ভিডিঅ' পাই যাব আপোনালোকে, টেনশ্যন নকৰিব। এই পুৰা ডেকাৰেশ্যনৰ হেৰি হৈ আছে, প্ৰচেষ্টা চলি আছে কিবা এখেতৰ বিয়া। হাই গাইজ, মই পিছৰ ভিডিঅ'টোত হাই গাইজ মই বুলি দিছিল এখেতে, মানে মোৰ বাই হয়। হ'ব, যোৱাবাৰ এটা ভিডিঅ' বনাইছিলোঁ আলু খুন্দাৰ কাৰণে। যোৱাকালি খুন্দিছিলোঁ মই, তো আজি খুন্দি আছোঁ। इसके लिए एक कोदाल का जरूरत है और एक खंटे का जरूरत है और एक दाव का जरूरत है और 2 आदमी का जरूरत है। कोदाल खान को कोदाल भी मिल गया और 2 आदमी का जरूरत है। हम आलू खूंदेंगे, आप लोग देखते रहिए। यहाँ पे खानेंगे हम। हाँ हाँ हाँ, प्रथमते এই চাফা কৰিব লাগে শিফা গিলা। মোটামুটি চাফা কৰা হৈ গ'ল। জাবাৰু আলু বেকাৰ আছে যদি এবাৰে ৰুই দি পুৰা একেবাৰে 26 চনত বেচবা পাৰবি। এনেকা ডাঙৰ হ'ব। ইটোতো সৰু, ইয়াতছে আৰু ডাঙৰ আছে। এইটোত মোটামুটি 3 কেজি মানটো হ'বই। 90 টাকা যোগাটা দিম হ'ল। আৰু সিটোত বা কিমান হ'লে নহয়। দিলি তই খেই খাই বৈদ্য ডাঙৰ 50 কেজি। এইটো এটা আছে গ্লান বিধান। এই ৰুলি এইবাৰ এনে নবাৰ ডাঙৰ খাবাৰ। ইয়াতে ৰুই আছে। এইখিনি হ'লে আৰু তাতে আধা আছে। এইখিনি আৰু 3টা মান খুন্দং, 3টা মান খুন্দাৰ পিছত আৰু হৈ গ'ল। আলুৰ গাছ চাফা কৰ। এই কহাই এইবাৰ এইটো আলু খুন্দিম। এইটো মোটামুটি 30 কেজি মান হ'ব লাগে। ঐ কি চেক করছিস? নাই না এইটো চাই ডাঙৰ হ'ব লাগে। এটা আমত দুটা আছে। Itu আছে বোধ হয়।
3 মিনিট মাংস মাত্র ভাল কথা ইমান দূৰ নাই অলপ কাট হৈ যাব 30 কেজি মারা নলি না হাই চালে তো তুমি এতে নথবি আর এমন যাব মাখা এ কি দুষ্ট হাত আপনি না নবাসন দাদা হ্যাঁ কে কো হেন তো হাত Kumainnya bang Honda ini. Gol. Nah, mana teh rubah lagi ada uji. Nah, jaga olah itu olah kata uji ke mana di sana. এর উপর আই দুটো লিখছি তিনটা কাটা খুনছিল এই তো খুন দিয়েছি এবার এই তিনটা কাটা নিম হা এবার একটু আরম্ভ বিধান 20 টাকার খুন দেখ বিধান 20 টাকার খুন দেখ বিধান 20 টাকার রু এই ব্যাকে কাটা গেল চৌক আছে আজি 5টা কাটা খুন্দাৰ আইটেম লৈছো ইতিমধ্যে 4টা হল এটো লাস্ট হাতি দল আইছে এটো লাস্ট হাতি দল আহি পাইছে ও খুন্দং দেখাই নাপাই হলে আর আজিৰ কাৰণে আৰু অলপ আছে হাত ধুবা পানী লাগে লোকাল আলু চকাল আলুত চাই এইটো বেছি কষ্ট নাই একবাৰ ৰুই থ বাছ এটা মুৰা ৰুই থৈ নেহেন খানিং মানি 1 বছৰ পিছত আৰু টেনচন নাই এটা তামোলে চামোলে সিপাই লাগাল ধৰছে নাই কাৰণে অলপ ওলাবা কষ্ট হৈছে লাছ আৰু এইটোৱে আছে এইটো হ'লে হ'ল আৰু আজিৰ কাৰণে দুনিয়াৰ গাছ আছে ইমাহা এইখিনি হৈছে আজিৰ কালেকশ্যন এইখিনি আজিৰ কালেকশ্যন এই সমাপ্ত আজিৰ কাৰণে আছে সো গাইস আজিৰ ভিডিওটো এইখিনি আছিল যদি ভিডিওটো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট লগতে ফলো কৰি ৰাখিব তো আজিৰ তো শেষে খুন্দাই মাহ চব তো আজিলৈ বাই বাই